নমস্কাৰ, মই নাজিতা বৰুৱা আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটিলৈ। আশা কৰোঁ সকলোৱে ভালে আছে, ভালেই থাকক, সুস্থ থাকক। আগৰ ভিডিঅ'টো আপোনালোকে দেখি গম পাইছিলে আমি মধ্য প্ৰদেশত আছিলোঁ আৰু এতিয়া ঘৰলৈ ৰাওনা হ'বলৈ ৰৈ আছোঁ ষ্টেচনত। ৰাতি বাজিছে 12:30 আৰু এতিয়া ট্ৰেইন আহিলে আমি ফটাফট ট্ৰেইনত বহিম। ইয়াতে আপোনালোকক জনাই দিওঁ, মোৰ চেনেলটো যদি আপোনালোকে নতুনকৈ চাইছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই দিব। আৰু আমি পাই গ'লোঁ চিধা ঘৰ, আৰু ঘৰতে ওলালে এখন বিয়া, মোৰ মামাৰ ছোৱালী। আৰু সেইকাৰণে এমপিৰ পৰা চিধা আহি ধেমাজি পালোঁহি। মাজত ভিডিঅ' চিডিঅ' তেনেকৈ কৰা নহ'ল। আৰু এতিয়া বিয়াৰ ঘৰৰ পৰিৱেশটো আপোনালোকক অকণমান দেখাই দিওঁ। যিহেতুকে বৰষুণৰ বতৰ আছিল, ইমান ভালকৈ নীতি নিয়মখিনি দেখাব নোৱাৰিম। মোৰ মোবাইলৰ কেমেৰাত যিমানখিনি বন্দী কৰিব পাৰিছোঁ তাকেই দেখাওঁ। আহকচোন, ভিডিঅ'টো চাই থাকক আপোনালোকে। আচলতে কইনাজনীক গা ধুৱাবলৈ কাৰণে বিশেষ ব্যৱস্থা কৰিব পৰা নহ'ল, যিহেতুকে চাৰিওফালে পানী। আপোনালোকে দেখিছেই পানী 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 হৈ আছে, বৰষুণৰ বতৰ যিহেতুকে। আনকি ৰিচিপশ্যন যিডোখৰত দিয়াৰ কথা আছিল সেইডোখৰো গোটেই পানী ভৰি গ'ল। সেইকাৰণে চব খেলি মেলি হৈ গ'ল। তাৰ বাবে কইনাজনীক ৰাতিপুৱা সোনকালে গাটো ধুৱাই দিয়া হৈছে। তাৰপিছত সজাই পৰাই নীতি নিয়মখিনি কৰা হ'ব গোপিনীৰ আগত। এয়া আপোনালোকে ধৰিব পাৰিছেনে, এইডোখৰতে ৰিচিপশ্যন দিয়া কথা আছিল আৰু গোটেই পানী ভৰি আছে। তাৰ বাবে সেই জেগাডোখৰ ৰিচিপশ্যন কৰিব পৰা একেবাৰে সম্ভৱ নহ'ল। আৰু নীতি নিয়মৰ অনুসৰি কইনাজনীক পিছৰ দুৱাৰেদি নিব নোৱাৰে বোলে, সেইকাৰণে আগপিনে এনেকৈ ঘূৰাই নিবলগীয়া হৈছে কইনাজনীক ভিতৰলৈ। কাৰণে চাওকচোন কি অৱস্থা। বৰষুণৰ বতৰ একদম, তথাপি উদুলি মুদুলি বিয়া। আৰু এইজনী আমাৰ কইনা। এতিয়া সজোৱা আৰম্ভ কৰিম। আৰু এইজনী ৰেডি হৈ গ'ল আমাৰ কইনাজনী। মানে তাইক সজাওঁতে ইমানেই প্ৰব্লেম, ইটো নকৰোঁ সিটো নকৰোঁ তেনেদৰে আৰম্ভ কৰি দিছে। আমদালি দুৱাৰদলিত দিয়া হৈছে সকলো দৰ্জাই দৰ্জাই। আৰু বাকীৰ গোপিনীসকলে যিহেতুকে আহিলে পৰিৱেশটো অকণমান দেখাই দিছোঁ। আমি ঘৰলৈ গুচি আহিলোঁ ৰেডি হ'বলৈ কাৰণে। আৰু ফটাফট ৰেডি হৈ আকৌ বিয়াৰ ঘৰলৈ ফটাফট গৈ আছোঁ। এতিয়া বিয়া পৰিৱেশটো কি হৈ আছে আমি নিজেই গম নাপাওঁ। বলকচোন। আমাৰ কইনাজনী গোপিনীসকলৰ লগত নীতি নিয়মখিনি শেষ হ'ল, কাৰণ আমি ঘৰলৈ গুচি গ'লোঁ কাৰণে ভিডিঅ'টো কৰা নহ'ল সেইখিনি সময়ত। আৰু বাকী বিয়াৰ একদম দেখিছে উদুলি মুদুলি মানুহ কিমান আহিছে, সেয়ে আপোনালোকক অকণ দেখাই থাকোঁ। এজনী আমাৰ এনাই বাইক হয়, এনাই। বাকী আপোনালোকে পৰিৱেশটো দেখাই আছে বিয়া ঘৰত। খাই থকা ভিডিঅ' এটা এতিয়া হাঁহি দিয়া। লাজ লাগিছে নি? লাজ লাগিছে নি? লাজ লাগিছে নি? লাজ লাগিছে।
সেইটো কেনেকুৱা কথা আকৌ সেইটো কেনেকুৱা কথা হাই কৈ দিয়া হাই কৈ দিয়া লাজ কৰিছে মামা বেলেগ মাৰিছে বেলেগ ভিডিঅ' 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 কান্দুই কয় না মন কান্দুই কয় না হৈ গৈছ হে এই মামী ভাগৰ লাগিছে বোলে দিনটো খোজকাঢ়ি কাঢ়ি এতিয়া অকণমান বহি লৈছে আৰু আমি এতিয়া কৰিম অকণমান ফূৰ্তি কি ফূৰ্তি কৰিম বাৰু সন্ধিয়াও হ'ল কি ফূৰ্তি কৰোঁ চাই থাকক আপোনালোকে আৰু এনেদৰে আমাৰ বিয়াৰ দিনটো পাৰ হৈ গ'ল বৰষুণ পানীয়ে আপোনালোকে দেখিলে আৰু বাকী এমপিৰ পৰা অহা দৃশ্যটো অকণমান আপোনালোকক দেখাই দিলোঁ আৰু বাকী
বিয়াখনত কিমান কি ফূৰ্তি কৰিলোঁ আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। আগৰখিনি ফূৰ্তি কৰিব নাপালোঁ কাৰণ বিয়াৰ আগদিনাখনহে আমি পাইছোঁগৈ। সেইকাৰণে ভিডিঅ'টো থুলমূলকৈ কৰা হ'ল। নীতি নিয়মখিনিও তেনেকৈ দেখাব নোৱাৰিলোঁ। পিছত কেতিয়াবা তুলনি বিয়াৰ নীতি নিয়মখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এতিয়ালৈ ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।